wait, doba, wait, doba. মাজনী ও মাজনীৰ মা কোনোবা এজনীয়ে মোক একাপ চাহ দিয়া ডিঙি চিঙি শুকাই গৈছে তেতিয়াৰ পৰা একাপ চাহ দিয়াচোন কোনোবা যদি ঘৰত আছে দেউতা দেউতা ইয়াতে আছে এই মই পেণ্ডেলৰ বস্তু দিব যাওঁ এই তাতে মানুহজনক পইচা দিব লাগিব পইচা দিয়কচোন মোক পইচা যা তাক ক গৈ যাচোন যা মোৰ বিয়া পাতা নাই নহয় মই দাদাৰ বিয়াহে পাতি দিছিলোঁ তাক ক গৈ যা পইচা দিব লাগে বুলি যা তাৰ কথা বাদ দিয়ক কিমান চিঞৰিলোঁ তাক সেই নতুন কইনা পাই আহি দুনিয়াৰ কথা চব পাহৰিলে এই প্ৰথম বিয়া পাতিলে এনেকুৱাই হয় বুজিছনে এই মোৰো প্ৰথম বিয়া পাতোতে প্ৰথম কেইদিনীয়াকৈ মাৰে এৰি খাব নোৱাৰোঁ ক'তো যাব নোৱাৰোঁ তাৰপিছত দাদাৰে হ'ল তাৰপিছত আৰু প্ৰথমটো সন্তান হোৱাৰ পিছত এই মৰমবোৰ অলপ কমি আহে তাৰমানে কি মই আৰু ভণ্টি কি আকাশৰ পৰা সৰি পৰিছিলোঁ নে কি তাৰমানে সেই অকৰাটো বোলো হেৰি আপোনাক ইয়াতে আছে হয় বোলো স্বৰ্গত ওলাই পৰি আপোনাক বিচাৰি ফুৰিছোঁ মই 2 ঘণ্টা ধৰি বোলো কৰোণাৰ ভেকচিন ল'বা 2 পালি কিয়নো আছা তুমি ইমান টেটু ফালি কোৱাচোন মোক এতিয়া মন খুলি আপুনি ক্লা কবি হ'ব লাগিছিল ফালি দিলে হয় ইয়াত চোৱাহে বৰ কবিৰ কথা কৈ আছে মোৰ কথাটো শুনক কোৱা এই বোৱাৰীহঁতে আমাক একদম ফাল্টু কাপোৰেৰে মান ধৰিছে বুজিছেনে এইটো দিছে এইটো ব্লাউজ দিছে মোক মোৰ দৰাৰ মাকক এনেকুৱা ব্লাউজ দিয়ে নেকি বাৰু এই এনেকুৱা ব্লাউজেৰে মোৰ মাৰ ঘৰত মোৰ দাদাই ল'ৰাটোৱে হাগিলেও পোকৰ মুচি নিদিয়ে এই কোৱালিটিৰ বস্তু দিছে সিহঁতে আমাক মা এই লাহে লাহে কওকচোন এই বৌয়ে শুনিব এই শুনিলেও শুনক বৰ একেবাৰে বোৱাৰীয়ে শুনিলেও শুনক আমি সিহঁতক কৈছিলোঁ বোলে আমাক 40টা মানুহক মান ধৰিব লাগিব কিন্তু সিহঁতে ধৰিলে কেইটাক মাত্ৰ 15টাক মোৰ মাৰ ঘৰৰ বহুত মানুহে কাপোৰে নাপালে মানে নধৰিলে আমাৰ মাৰ ঘৰৰ মানুহ কিন্তু আমি আকৌ সিহঁতে যেইটা মানুহক কৈছিল সেইটা মানুহকে মান ধৰিছোঁ হয়নে নহয় কওকচোন মই কমখন লাজ পাইছোঁনে মাহঁতৰ ঘৰৰ কোনো মানৰ কাপোৰে নাপালে শ্ৰীমতী নহ'বাচোন তুমি ইমান বিয়াকুল এই লকডাউনত বিয়া পাতি দিছে তাতে দুখীয়া ঘৰৰ মানুহ কিবা অলপ ইফাল সিফাল হৈছে আৰু কিয়নো আছা তুমি তেনেকৈ আমিওতো সেই লকডাউনতে বিয়া পাতিছোঁ সেই লকডাউনত যাই কিনে আমি শুৱালকুছিৰ পৰা কাপোৰ আনি সিহঁতক মান ধৰিছোঁ ইমান টকাৰ সিহঁতক আমি কাপোৰ দিছোঁ হয়নে এতিয়া সিহঁতক আমাক ইচ্ছা কৰিলে দিব পাৰিলে হয় পইচা ৰেহাই কৰিলে আমাক কাপোৰবোৰ নিদি কিনে মই লাজ পাইছোঁ আহক বোৱাৰীৰ মাক দেউতাক আহক মই একদম চাৰি দিম সিহঁতক যোনদিনা আহে তোমালোক আটাইকেইজনী ইয়াতে আছা মই আকৌ তোমালোকক ঘৰত বিচাৰি ফুৰিছিলোঁ এই বোলো মাস্ক নিপিন্ধিলে কৰোণাই পায় মাজনী কিয় আহিছা তুমি ইমান হাবাথুৰি খাই মানে এই বৌয়ে মোক যিটো কুৰ্তাৰে বিয়াত মান ধৰিছিল সেইটো মই যোৱাকালি হোৱাটছএপতে আৰু ফেচবুকতে ফটো মাৰি ষ্টেটাছ দিছিলোঁ তাৰপিছত সেই তাতে ল'ৰা দুটামানে আৰু ছোৱালী দুটামানে মেছেজ দি মোক কৈছে সেনেকুৱা কুৰ্তা বোলে সিহঁতৰ ঘৰত বোলে এই গেছৰ টেবুলো নুমুচে আৰু কৈছে সেয়া বোলে সিহঁতৰ ঘৰত বোলে দেউতাকে গাড়ীও নুমুচে বোলে মই ইমান লাজ পাইছোঁ কালি মাজনীয়ে ঠিকেই কথা কৈছা আজি বৰুৱানীহঁত আহিছিল নহয় ৰাতিপুৱা বোলে কইনাই কি কাপোৰ দিলে চাওঁ বুলি মই দেখালোঁ কাপোৰ সিহঁতে লাৰি কিনিয়ে কৈছে এই একদম থাৰ্ড কোৱালিটিৰ বোলে এয়া কাপোৰ মই কমখন লাজ পাইছোঁ নে এই কাপোৰ দিছে মোক নালাগে মোক এই কাপোৰ এই কাপোৰ দিয়ে মোক মই কইনাৰ মাকক এনেকুৱা কাপোৰেৰে মান ধৰে মান সন্মান চব চেছ কৰি দিলে মোৰ ইহঁতে মা এই হ'ব দিয়ক সেই বৌজনী ৰুমত আছে এইবোৰ শুনিলে বেয়া নাপাবনে এই লকডাউনটো খুলিব দিয়া তোমালোক দুজনকে মই এই শুৱালকুছিত লৈ যাম আৰু একেবাৰে মন পচন্দৰ কাপোৰ দিম বুজিছানে এতিয়া অলপ মনে মনে থাকাব সেই নতুন বোৱাৰীজনীয়ে শুনিলে বাৰু কি বুলি ভাবিব কোৱাচোন তুমি মোৰ দাদা বৌ গোটেইকেইজন ইয়াতে আছে মই মানে দৰ্জাখন খোলা আছিল কাৰণে ডাইৰেক্ট সোমাই আহিছোঁ আৰু বেয়া চেয়া নাপাবতে কোনেও আহিল মোৰ দাহীটো বতাহ ধুমুহা আগত যে মেঘবোৰ যে পুৰা ক'লা ক'লা হৈ থাকে যে আপোনালোকৰ দেখোন মুখকেইখন সেনেকুৱা ক'লা ক'লা হৈ আছে কিয় কিবা হৈছে নেকি এই বিয়া খেদা ভাগৰবোৰ মৰাই নাই সেইকাৰণে আমাৰ মুখ চুখবোৰ অলপ ক'লা পৰি আছে দাদাক কেলা কিন্তু মই বেয়া পাইছোঁ দেই বিয়া এসপ্তাহ আগত আপোনালোকৰ ঘৰত মই দেহা মাৰি কাম কৰিলোঁ কেলা বিয়াৰ দিনা মুদ খুৱাম বুলি ক'লে বিয়াৰ দিনা কেলা আপুনি মোক মুদটো মুৱাদেই দিয়ক কেলা পাত্তাই নিদিলে বিয়াৰ দিনা কিমান লেভেল দিলে আপুনি সেইদিনা বা এই ডাঙৰ ল'ৰাৰ বিয়া যে সেইকাৰণে অলপমান চব মেনেজ কৰিব লগা হৈছে ময়ে সেইকাৰণে অলপ তোমালোকক সময় দিব নোৱাৰিলোঁ আৰু বুজিছানে ইয়াত তোমালোকে বেয়া নোপোৱা বুলি জানো আমি একেবাৰে বৰ মেনেজ কৰিছে আপুনি বিয়ালৈ অহা মাইকী মানুহবোৰৰ আপুনি পিঠি লাৰি দিছে কাৰোবাৰ হাত লাৰি দিছে কাৰোবাৰ এনেকৈ গলত এনেকৈ পিহি দিছে মাইকী মানুহবোৰৰ বিয়াৰ বোলে বৰ মেনেজ কৰিছে বিয়াই মানুহজনৰ চৰিত্ৰ এতিয়াও সলনি নহ'ল আৰু এই বুঢ়া বয়সতো মানে এইবোৰ মই জানিছিলোঁ এই কিনো পিঠি লৰাৰ কথা কোৱা তুমি
এই নতুনকৈ ঘামচি ওলাইছিল যে পিঠিবোৰত, তেতিয়া বহুত গৰম দিছিল নহয়নে, সেইকাৰণে অলপ পিঠি চিঠি পিহি দিছিলোঁ আৰু। দেউতা, আপোনাৰ কালি পৰহি নাতি জন্ম পাব, আপুনি এতিয়াও মানে সলনি নহ'লে আৰু একদম। সেইবোৰ বাদ দিয়ক, এই বিয়া বুঢ়ী ইমান কাম কৰিলোঁ, মোকতো নতুন কইনাজনী হাতেৰে এটা কিবা মান ধৰিব পাৰিলে হয়, বেলেগটো নালাগে এটাতো জাঙিয়াকৈ দিব পাৰিলে হয়, কাটা জাঙিয়া এটা, তাকো নিদিলে। এই ময়ো তাকেই কৈ আছোঁ, আমি ইমান টকা খৰচ কৰিয়েই কইনা ঘৰক মানৰ কাপোৰ দিলোঁ, কিন্তু সিহঁতে আমাৰ লগত যিটো 2 নম্বৰী কৰিলে, আমি কম লাজ পাইছোঁ নে? মা হ'ব দিয়ক আৰু কিমাননো এটা কথাকে কৈ থাকে। লকডাউনটো খুলিব দিয়া, তোমালোক দুজনকে মই এই শুৱালকুছিত লৈ যাম আৰু একেবাৰে মন পচন্দৰ কাপোৰ দিম, বুজিছানে? এতিয়া অলপ মনে মনে থাকাব। হ'বহে, বৰ শুৱালকুছিৰ কথা কৈছে। বাবা যাচোন, দৰ্জাখন খুলি দে, কোন আহিছে? খুলি দিছোঁ ৰ'ব। হয়, নমস্কাৰ নমস্কাৰ দিয়ক। হয়, নমস্কাৰ 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 দিয়ক। নমস্কাৰ পেহী দেউ। আপোনালোক আটাইকেইজন ইয়াতে আছে? নমস্কাৰ। হয়, আপোনাক চিনি পোৱা নাই দেখোন। নাপাব দিয়ক, মই আপোনাৰ যে ডাঙৰ বোৱাৰীজনী, অলপতে যে ল'ৰাজন বিয়া কৰালে, তেওঁৰ একমাত্ৰ পেহীয়েক হওঁ। কইনাৰ তাৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাই, কইনা ঘৰীয়া আলহী আহি পালেই। মাজনী যাচোন, যা এই বোৱাৰীক মতা বুলি কবিচোন, যা কবি যা তেওঁৰ পেহীয়েক অহা বুলি কবি। আহিলে আলহী খাব। এই বেমাৰ আজাৰৰ দিন আৰু আপুনিতো আজি ঘূৰি যাবই চাগে, দুপৰীয়া চাহ কাপ খাই কিনে, হয়নে? নাই নাযাওঁ, কেইদিনমান থাকিম দিয়ক। আপোনালোকৰ ওচৰৰে যে হস্পিটেলখন, তাতে মই ক'ভিডৰ ডিউটি কৰি আছোঁ। ভাবিলোঁ অহা যোৱা কৰা অসুবিধা, মাইনুক বিয়া দিছোঁৱে যেতিয়া আপোনালোকৰ ঘৰতে থাকি মই ডিউটিখিনি কৰিব পাৰিম। ভাড়াঘৰ বিচাৰিলোঁ, কিন্তু সুবিধাজনক ভাড়াঘৰ নাপায়। ভাবিলোঁ আপোনালোকৰ ঘৰত থাকিলে ভাড়াটোও মোৰ খৰচ নহ'ব, থকা খোৱাখিনিও সুবিধা পাম, আনপিনে মই নিৰাপত্তাও পাম। নে বিয়া পাইছে নেকি দাদা? নমস্কাৰ দে পেহী দেউ, দাদাহঁত মানে একদম মোৰ নিজৰ মানুহ, মই ইয়াতে থাকোঁ আৰু বেছিভাগ। ভালেই কৰিলে আপুনি একদম। আমাৰো এটা ৰুম আৰু 2খন বিচনা এনেই খালী হৈ পৰি আছে মোৰ ৰুমটোৰ কাষতে, আপুনি তাতেই থাকিব পাৰে যেইদিন থাকে, একো চিন্তা কৰিব নালাগে। আজিৰ পৰা আপোনালোকৰ ঘৰৰ এজন সদস্য বাঢ়িলোঁ আৰু। দিয়ক আপোনাৰ বেগটো দিয়ক, মই ঘৰৰ ভিতৰলৈ লৈ যাওঁ।